Hey guys, Abinash is here. আপোনালোক আছে বোলে আৰু guys আজি হ'ল মোৰ ডে 8 আৰু guys মই ব্লগ ষ্টাৰ্ট কৰোঁ মোৰ ৰুমৰ পৰায়ে আৰু এইটো হ'ল মোৰ ৰুম চাব guys মই ভিতৰৰ পৰা ষ্টাৰ্ট ব্লগ নকৰোঁ ৰুমৰ পৰা ব্লগ ষ্টাৰ্ট কৰোঁ আৰু এতিয়া মই যাওঁ বাহিৰত guys বাহিৰত আহি গ'লো এয়া বাহিৰৰ ভিউখিনি চাওক আৰু এইফালে মোকো চাওক guys আৰু তাৰ পিছত এইফালে চাওক guys এয়া চাওক কি ধুনীয়া ভিউ হৈ আছে আৰু মৰ্নিং চবকে মোৰ ফালৰ পৰা গুড মৰ্নিং আৰু আপোনালোকে ব্লগবিলাক অকণমান চাব গাইজ আৰু শ্বৰ্ট ইমান আপলোড নকৰোঁ ব্লগ বেছি আপলোড কৰিম আৰু তাৰপিছত এইফালে চাওক গাইজ কি ধুনীয়া ভিউ হৈ আছে কি ধুনীয়াকৈ ৰ'দটো আহিছে আৰু গাইজ ঠাণ্ডাটো বহুত কমি গ'ল আৰু তাৰপিছত গাইজ আৰু মোক অকণমান ছাপোৰ্ট কৰি দিব আপোনালোকেও আৰু তাৰপিছত আজি ঘৰত মানুহ কোনো নাছিল সেইকাৰণে মই ব্লগ বনাই আছোঁ আৰু গাইজ আজি ব্লগটো চাই এনেকুৱা ভাল পাব তাৰমানে আপোনালোকে ক'ব নালাগে আৰু ব্লগবিলাক চাই আজি বঢ়িয়া পাব আৰু তাৰপিছত এইফালে গাইজ যাই আছোঁ মই আৰু গাইজ তাৰপিছত এইফালে আন্ধাৰ হৈ আছে য'ত খিৰিকী খোলা নাই সেইটো ইগন'ৰ মাৰক গাইজ আপোনালোকে খালি মোকে চাব লাগে এইবিলাক গাইজ বেকগ্ৰাউণ্ড ইগন'ৰ মাৰক তাৰপিছত মই এইটো ৰুমতে আহি আছোঁ আৰু তাৰপিছত গাইজ এতিয়া মই যাই আছোঁ পিছফালে আপোনালোকৰ ল'ব সেই গাইজ তাৰপিছত মই আহি পেলাই টিভি চাই আছোঁ এয়া চাব পাৰে আৰু তাৰপিছত এয়া চাওক টিভি চাই আছোঁ আৰু আপোনালোক পাই আছোঁ নেক্সট ভিডিঅ'ত সেই গাইজ তাৰপিছত মই আহি পেলাই টিভি চাই আছোঁ আপোনালোকক ৰ'ব দেখাই আছোঁ 1 2 3 এয়া চাওক গাইজ তাৰপিছত মই আহি পেলাই টিভি চাই আছোঁ আৰু গাইজ তাৰপিছত আৰু আপোনালোকৰ কিতাপ মোবাইলটো চাৰ্জ নাই তাৰপিছত চাৰ্জ হোৱাৰ পিছত দেখাই দি আছোঁ গাইজ তাৰপিছত মোবাইলটো চাৰ্জ দি পেলাই আহি গ'লোঁ আৰু গাইজ এইফালে আহি পেলাই মই এটা কাম কৰি আছোঁ এটা পিছত হ'ব আপোনালোকে এইফালে চাওক গাইজ কি ধুনীয়া ভিউ হৈ আছে গাইজ আৰু মই তামোল খাই আছোঁ এইটো ইগন'ৰ মাৰক আৰু গাইজ এইফালে মেচিন চলি আছে য'ত এটা ব্লগ দিছোঁ গাইজ এটা বস্তু ইমান দেখি থাকিব পাৰিনে গাইজ ঘৰখন দেখাটো বেলেগ কথা কিন্তু এনেকুৱা ব্লগ বনাব পাৰিনে এটা বস্তুকে দেখাই থাকিবা আৰু এতিয়া মই এনেই গাইজ তামোলৰ পিঠখিনি পেলাই লওঁ প্ৰথমতে তো গাইজ আৰু এইবাৰ দেখোন জলকীয়া গাছ দেখাই নাছিলোঁ গাইজ তাৰপিছত মই ক'ত উঠি ব্লগ বনাই আছোঁ চাওক আপোনালোকে এয়া চাওক গাইজ ক'ত উঠি ব্লগ বনাই আছোঁ এইফালে চাওক এয়া চাওক গাইজ আপোনাৰ কাৰণে ক'ত উঠি ব্লগ বনাই আছোঁ আৰু ইয়াৰ গাইজ ভিউবিলাক মজা হয় এইফালে চাওকচোন গাইজ কি ধুনীয়া বতাহ দি আছে এইফালে চাওক সেইকাৰণে মই উঠি আছোঁ আৰু এয়া গাইজ চাওক টিঙত চাওক গাইজ মূৰ্তিয়ে কি কৰি থৈ দিছে আৰু এয়া চাওক গাইজ গাছবিলাক চাওক সেই গাইজ কি ধুনীয়া হৈ আছে আৰু কি বঢ়িয়া বতাহ দি আছে আৰু গৰম দিনো পৰিলে গাইজ আজি হ'ল জানুৱাৰীৰ 29 আৰু এইফালে মই তামোল খাই আছোঁ সেইটো আপোনালোকে ইগন'ৰ মাৰক আৰু তাৰপিছত এইবিলাক চাওক ভিউবিলাক চাওক গাইজ প্ৰথমতে এইবিলাক তামোল চামোল খোৱা বাদ দিয়ক তামোল খাব লাগে কিন্তু বেয়া বস্তু খাব নালাগে গাইজ তামোলটো খোৱা ভাল কথা হ'লেও মই আপোনালোকক খাব দিয়া নাই সেইটো বেলেগ কথা মই খাই আছোঁ আৰু গাইজ এইফালে চাওক এয়া চাওক এইবাৰ চাওক গাইজ নাৰিকল বা কি দীঘল আৰু গাইজ আপোনালোকক লগ পাই আছোঁ নেক্সট ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিব